বন্ধুসকল, আজিৰ গল্প শিৱ পাৰ্বতী আৰু শিয়াল। এখন হাবিত এটা শিয়াল আছিল। তেতিয়াৰ দিনত শিয়ালবিলাকে যেনিয়ে তেনিয়ে পিনপিনাই ফুৰিছিল। সেই যে হোৱা কিয়া হোৱা ৰাজা হোৱা সাধুটো মনত নাই জানো? আজিকালি কিন্তু শিয়াল দেখিবলৈকে নাইকিয়া হ'ল। মানুহ যে ইমান নিষ্ঠুৰ, খেদি শিয়াল মাৰে। তাৰপিছত কি হ'ল জানা? এদিন শিয়ালটোক ভোকে সানে কটা দি কাটিছে। গোটেইখন বিচাৰি চলাত কৰিও সি ক'তো সুটকণ এটাও মুখত দিবলৈ পোৱা নাই। তেনেতে এঠাইত সি মৰা ঘোঁৰা এটা দেখিলে। গতিকে তাৰ বাবে গাখীৰতে মহৰ খুঁটি। সি ঘোঁৰাটোৰ পেটৰ ভিতৰৰ কোমল নাড়ীবোৰৰ প্ৰথমে ডকচি খাবলৈ ধৰিলে। খাই সি পেটৰ ভিতৰলৈ সোমাই গ'ল। সেইদিনা ভীষণ ৰ'দ আছিল। ঘোঁৰাটোৰ ছাল চটা ৰ'দত চেপেটা লাগিল। বপুৰা শিয়ালটো ওলাব নোৱাৰা হৈ মহাপমিয়াল ঘটিল। তেনেতে সেইপিনে শিৱ আৰু পাৰ্বতীৰ কথা পাতি ফুৰিবলৈ গৈছিল। মোৰ ৰাজ্যত কোনে কথা পাতিছে? শিয়ালে ক'লে। আমি শিৱ আৰু পাৰ্বতী, ভগৱান শিৱই ক'লে। তোমালোক শিৱ পাৰ্বতী নহয়, মোক ভুচুং বহুৱা যাইছে, শিয়ালে ক'লে। হয়, তিনি হয়ত খাইছোঁ, আমিয়ে শিৱ পাৰ্বতী, শিৱই ক'লে। তেন্তে বৰষুণ এজাক দি দেখুওৱা, তেহে সঁচা মিছা প্ৰমাণ হ'ব, শিয়ালে ক'লে। মুহূৰ্ততে শিৱই এজাক বৰষুণ দিয়ালে। মৰা ঘোঁৰাৰ ছালখন কোমল হ'ল। শিয়ালটো ওলাই বিৰাই লৰ মাৰিলে। বন্যপ্ৰাণীবোৰৰ ভিতৰত শিয়াল সঁচাই বৰ ধূৰ্ত, নহয়নে বাৰু? গল্পটো শুনি কেনেকুৱা পালা?